হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই, আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে ভালেই হওক। আজি লগৰ দুজনীৰ লগত এফালে ওলাই আহিলোঁ, মানে তাই আইতাকৰ ঘৰলৈ। ওচৰতে আছিল, তাই ক'লে ব'ল আইতাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি। তেনেকৈ কোৱাত আমি তিনিজনী ওলালোঁ আইতাকৰ ঘৰলৈ। আৰু আহি চাহ পানী খাই এজনীয়ে ক'লে ব'ল চৰ্টৰ ওপৰলৈ যাওঁ, ৰিলচ দুটামান বনাওঁগৈ। তাৰপিছতে তাইৰ লগতে আহিলোঁ ৰিলচ বনাবলৈ, বাট মই নাই বনোৱা, সিহঁতে দুজনীয়ে বনালে। আৰু ওচৰতে স্কুল এখন আছিলে, নাজানো বাৰু তাত কি পাতিছে, বাট ল'ৰা এটা ইমান ধুনীয়া ঢোলৰ চাপৰ মাৰিছে, সঁচাকৈ কিবাতে ভাল লাগি গ'ল। আৰু ঘৰলৈ গৈ খাই বৈ জিৰাই হৈ তাই লগৰ দুজনী আৰু ভাইটি মই গোটেইকেইটা পাৰ্কলৈ আহিলোঁ আবেলি কিনো কৰিম বুলি ঘৰত। আৰু এয়া চাওকচোন, সি তাত সৰু সৰু মাইনা দুটাই গাড়ী চলাই আছে। সঁচাকৈ আগতকৈ বহুত ধুনীয়া কৰিলে পাৰ্কখন। আৰু এয়া লগৰ দুজনী আগে আগে, মই পিছে পিছে। আমি আৰু অলপ আগত অহাহেঁতেন ফটো মাৰিবলৈ ধুনীয়া হ'লহেঁতেন, যিহেতু এতিয়া আন্ধাৰ হৈ গৈছে, ফটোবোৰ কোলা কোলা উঠিব, সেয়েহে ইমান ফটো মৰাই নহ'লে। আগফালে আৰু কি আছে দেখাইছোঁ। চাওকচোন, সৰু সৰু মাইনাকেইটা ইমান ধুনীয়াকৈ খেলি আছে। আৰু লগৰকেইজনী জানো ক'লৈ গ'ল, বিচাৰিয়ে নাপালোঁ সিহঁতক। আৰু এই আগফালে গৈ দেখিছোঁ দুইজনীয়ে ফটো মৰাত বিজি আছে গছজোপাৰ সৈতে। চাওকচোন সিহঁতে দুটা কেনেকৈ খেলি আছে। ইয়াত লিখা আছে এবছৰৰ পৰা 12 বছৰলৈ উঠিব পাৰি, কিন্তু এহেঁতিও সৰু ল'ৰা ছোৱালীতকৈ কম নহয়। চাওকচোন কেনেকৈ খেলি আছে। সিহঁতক ক'লেও আচোন ফটো এখন মাৰোঁ, বাট সিহঁতে গমেই নাপায় ভিডিঅ' কৰা। আৰু লগৰজনীক ক'লেও ফোনটো ধৰচোন, তাই ফোনটো ধৰিব দি গোটেইখন ভিডিঅ' কৰি ফুৰিছে। আৰু কিনো ক'ম ইহঁতৰ দুটাক, কৈছোঁ নুঠিবি বুলি, হ'লেও মানে নামানে। দেখিছেনে সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ কেনেকৈ খেলি ফুৰিছে। আৰু এই দুজনী মাইনা ক'ৰ চিনি নাপাওঁ বাৰু, বাট মানে ইমান ধুনীয়াকৈ মাতিছে, অ' বা মোকো অকণমান ঠেলি দিয়াচোন বুলিকে সিহঁতক অকণমান। আৰু সিহঁতক ক'লোঁ ব'ল ঘৰলৈ যাওঁগৈ বুলি, যিহেতু সন্ধিয়া হৈ আহিছে। আৰু এয়া আমি ঘৰলৈ যাবলৈ পাৰ্কৰ পৰা ওলালোঁ। আৰু এয়া যে দেখিছে, ইয়াত টেনিছ খেলায়। আৰু এয়া আমি ঘৰলৈ বুলি ওলালোঁ পাৰ্কৰ পৰা। আহি তাত পানী পৰি খালোঁ ৰখি, সেয়া নেদেখালোঁ বাৰু। হ'লেও এইখনত এতিয়া ABUB কাৰণে যিমানখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰি থৈছে, ইয়াতে প্ৰেক্টিচ কৰি আছে আহি। আৰু এয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু এইখন LP স্কুলতে মই পঢ়িছিলোঁ। স্কুলখনৰ সৈতে বহুতো স্মৃতি জড়িত হৈ আছে। আৰু এয়া আমিও আহি পালোহি আই লাভ লখিমপুৰ। আৰু লগৰজনীয়ে ক'লে কি ফটো দুখনমান মাৰি দেচোন বুলি ইয়াত। আৰু তাইকো ফটো দুখনমান মাৰি দি আমি আকৌ আগবাঢ়িলোঁ ঘৰলৈ বুলি। আৰু যিহেতু 31 তাৰিখ বাহঁতো আহি আছিলে পাৰ্টি কৰিম বুলি ঘৰতে, সেয়েহে আমি সোনকালে আহিলোঁ। আৰু দাদা এজনে ফোন কৰি ক'লে ষ্টেচনৰ ফালেদি আহিবিচোন, কথা এটা আছে। আৰু সেয়ে আমিও ষ্টেচনৰ ফালেদি আহিলোঁ। আৰু আমিও সোমালোহি ষ্টেচন, আৰু ট্ৰেইনখনো আহিলে। আৰু লগৰজনীয়ে ক'লে ট্ৰেইনখন গৈ লওক, তাৰপিছত ঘৰলৈ যাম বুলি। তাৰপিছত ট্ৰেইনো গ'ল, আমি ঘৰলৈ আহিলোঁ। এই আমনি লাগি আছিল কাৰণে গোটেইখিনিয়ে চোৰ পুলিচকৈ খেলোঁ, যিহেতু বাহঁতিও পোৱাহি নাছিল। আৰু এয়া খেলোঁ শেষ হ'ল। চাওঁচোন কোন কোন জিকিলে। এয়া লগৰজনী ফাৰ্ষ্ট, দীপ্তি ছেকেণ্ড, থাৰ্ড মই, ফ'ৰ্থ ভাইটি। আৰু চাওকচোন এইজনী কাণ্ডবোৰ চশমা পিন্ধি কেনেকুৱাখন কৰি ফুৰিছে। আৰু বাহঁত আহি পোৱাত মই ডেক্সি উলিয়াই দিলোঁ, যিহেতু বিশেষকৈ মানুহ বৰ বেছিকৈ নাছিলে, সেইখিনি ব্ৰইলাৰ এটাকে আনিলোঁ। আৰু বায়ে বাচি কুচি পুৰি কাটি ল'লে। আৰু এয়া ডেকটোত লগাই গোটেইখিনি নাচাত লাগিছে। আৰু ভাগিনক দেখিছেনে কেনেকৈ নাচিছে। আৰু এয়া আমাৰ খাবলৈ হৈ গ'ল, যিহেতু ৰাতি এণ্ড কৰা নহ'লে, ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। আৰু যিহেতু বছৰৰ প্ৰথম দিন সোমবাৰ পৰিছে, সেয়ে আমি গোটেইগাল গণেশ মন্দিৰলৈ বুলি ওলাই গ'লোঁ। আৰু চাওকচোন ইমান ভিৰ, সোমবাৰ পৰিছে যে সেইকাৰণে মানুহ বহুত আহিছে। আৰু ভিৰ চাওকচোন। আমিও স্কুটি বাইক ৰাখি ধূপ চাকি ল'বলৈ আহিলোঁ। আৰু এয়া বায়ে দুগছ ল'লে, মই দুগছ ল'লোঁ। আৰু চাকি ধূপ লৈ ভিতৰলৈ সোমাই গ'লোঁ। আৰু এয়া ময়ো এগছকৈ চাকি জ্বলাই লৈছোঁ। আৰু এয়া বাও চাকি জ্বলাই খোৱাত আমি ওপৰলৈ গ'লোঁ সেৱা কৰোঁগৈ বুলি। পিছে ওপৰলৈ আমি দুজনীহে এতিয়া গৈছোঁ, ভিনদেউ ভাইটি আৰু ভাগিনটো আগতীয়াকৈ গ'ল। আৰু চাওকচোন ভিতৰতো ইমান ভিৰ, আমি সোমাবলৈ জেগাই পোৱা নাছিলোঁ।
যেনে তেনেহে সোমালোঁ ভিতৰলৈ। আৰু আগফালেও দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ মন্দিৰটো আজি। পিছে মই এইবাৰৰ সৈতে দুবাৰহে আহিছোঁ। এয়া মই ওলাই আহিলোঁ সেৱা কৰি ভিতৰৰ পৰা। যিহেতু বাহঁতে আগতীয়াকৈ ওলাই আহিছিলে, সিহঁতক বিচাৰি পোৱা নাছিলোঁ আৰু ইমান ভিৰ মই ওলাবই পৰা নাছিলোঁ। আৰু এয়া বাহঁতক দেখি ময়ো গ'লোঁ বাহঁতৰ ওচৰলৈ। তাৰপিছত আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। আমিও নামি আহিলোঁ ওপৰৰ পৰা। আৰু ইয়াত কাছ এটা আছে বুলি শুনিছিলোঁ, সেয়ে কাছটো চাবলৈ আহিলোঁ। ইয়াত পিছে কেইবাটাও আছে, এটা নহয় 4-5টামানেই আছে কাছ। এটাই ভালকৈ ওলাই আছিলে, সেয়ে সেই কাছটোক চাই মেলি আমিও আহিলোঁ। ভাগিনটোৱে মানে জোলনা খেলিম বুলি ক'লে, সেয়েহে তাকো লৈ আহিলোঁ জোলনা খেলাবলৈ। ইয়াত খেলি হোৱাত আমিও আহিলোঁ পহু চাবলৈ। চাওকচোন ইমান মৰম লগা পহুটো। ইয়াত এটা দুটা নহয় 15-20টামানেই আছে পহু। সঁচাকৈ বৰ মৰম লগা নহয়নে বাৰু? চাওকচোন ইমান ধুনীয়া ধুনীয়া বগা বগা। আৰু এয়া মন্দিৰৰ পৰা ওলাই আহি আমি ওলালোঁ ঘৰলৈ যাবলৈ। আৰু যিহেতু বা আৰু ভিনদেউ টাউনলৈ কিবা বজাৰ কৰিবলৈ গৈছিলে, সেয়েহে ভাগিনটো ভাইটি আৰু মই পাৰ্কতে সোমাই দিলোঁ। আৰু সি পৰিলে যে দেখিছেনে কেনেকৈ জঁপিয়াইছে, কিমান যে ফূৰ্তি পাইছে সি। ইয়াত গাড়ী দুখন আছে, সেই গাড়ী দুখনত উঠিবলৈ জিদ কৰাত ময়ো লৈ আহিলোঁ গাড়ী দুখনত উঠাবলৈ। আগতে কিন্তু 5 পাক ঘূৰাইছিলে, এতিয়া 3 পাকহে ঘূৰাই হেনো। আৰু এই চাওকচোন সি যে কিমান মজা পাইছে উঠি, ফূৰ্তিত ক'বই নোৱাৰে সি। আৰু যিহেতু আজি 15 দিনৰ পিছত মাহঁতো ঘৰলৈ আহিছে, সেয়েহে বা আৰু মই দুইজনী ষ্টেচনলৈ আহিলোঁ মাহঁতক নিবলৈ বুলি। আৰু এয়া ট্ৰেইনো সোমালে। আজিলৈ আহিছোঁ, বাই বাই। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লাভ ইউ অল।